বাইট দিব যে লাষ্টত দি কেনেকুৱা অনুভৱ Welcome to my YouTube channel Kanika Creation মোৰ লাহে লাহে সিৰিয়েলখন শেষ হৈ আহিছে আৰু বহুতো আৰ্টিষ্টৰ একদম ফাইনাল পেকআপ হৈ গ'ল আজি আমাৰ টিকলিৰো একদম শুটিং শেষ টিকলি কেনেকুৱা লাগিল শুটিং কৰি ভাল লাগিল প্ৰথমবাৰ এক্টিং কৰিছা কেনেকুৱা লাগিল ভাল লাগিল আৰু ডাবিং কৰিব আহিবা কাৰ লগত এক্টিং কৰি বেছি ভাল লাগিল Congress. আজি নীৰৱৰো ফাইনেল পেকআপ বা নীৰৱ যোৱা বছৰ জুনৰ 12 তাৰিখে আৰম্ভ কৰিছিলো সিৰিয়েলখন আজি মাৰ্চৰ কিমান তাৰিখ হ'ল আজি 22 তাৰিখে হ'ল প্ৰায় বছৰ বুলিয়ে ক'ব পাৰি প্ৰায় বছৰ আমাৰ এটা টিমৰ সৈতে এটা পৰিয়ালৰ দৰে কাম কৰিলো ন আমি এটা ফটো উঠিম এটা সেলফি ফটো আৰু তো রোল করছে না রোল করা নাই নি সেলফি हो जाए আচ্ছা নাম্বার আছে তো পিছনে ভাই ওই বুলো লাইক করবা এটা কি কৰি আছা মুখখান মেলি কৰি আছো আমি দে সেলফি উঠো আমি আছো দে মাইনা হা নাই বাইদেউ আচ্ছা বাবা খুব ধুনীয়া জাৰ্নি এটা কৰিলো asutiya xopun জৰিয়তে আমি চাৰিজনী এটা বন্ডিং এটা আহি গ'ল আমাৰ লাইফত খুব ভাল লাগিলে আৰু কণিকাৰ লগত কাম কৰিছো প্ৰথমবাৰৰ পৰা কণিকা নিজে ডাইৰেকচন কৰিছে খুব ধুনীয়া এখন ধাৰাবাহিক অসমবাসী ৰাইজক গিফ্ট দিলো খুব মৰম দিছে আশীৰ্বাদ দিছে আমাক আমি উৎসাহ পাইছো কাম কৰিবৰ কাৰণে খুব ধুনীয়া এটা ষ্টৰী লৈ পেলাই আমি আহিছিলো জুনাক চেনেলত আৰু খুব ভাল লাগিলে আৰু আজি মোৰ লাষ্ট দিন অকন দুখো লাগিছে আজিৰ পৰা মই লগ নাপাম কিন্তু ফাইনেল আমি খানা খাওঁ খানাৰ দিনা আমি ধুনীয়াকৈ এটা গেট টুগেডাৰ হ'ব আমাৰ সকলোৰে ধুনীয়া এটা জাৰ্নি সকলো টেকনিচিয়ান বাবা তোমার দরবারে আহিবা আৰু আপনি নাহিবা মকৰি হ্যাঁ মুনি এই নহব লাগলে রে সেলফি গুজা কিমান সেলফি উঠাও কিমান সেলফি আছো নাই ভাই পাতেটো যাম আমি যামে এইবোৰ একেলগে লগ নাপাওঁ অ শুটিং আছে তো পেকা বনাই যো তাইহে পেকা হৈছি দুখ লাগছে পইচা 500 দি চাইদে কই কি 500 লাগে 300 দি বলে বাই বাই আজিলে মোৰ ভিডিঅটো ইমানখিনিয়ে আছিল আশা কৰো আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব তো আজিলে লৈছো বিদায় বাই বাই